আজি প্ৰিয় কবি হিৰুদাৰ মৃত্যুতিথি। শ্ৰদ্ধাৰ কবিগৰাকীক সুঁৱৰি আজি তেওঁৰ এটা কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। প্ৰস্তাৱনা। মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা, মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা। কেতিয়াবা ভাবোঁ খুন কৰোঁ, কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা নিজেই নিহত হওঁ সিহঁতৰ হাতত। মোৰ তেজৰ শিখাত বাৰুদ ভৰা স্বপ্নৰ যন্ত্ৰণা, মোৰ তেজৰ শিখাত বাৰুদ ভৰা স্বপ্নৰ যন্ত্ৰণা। যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক, মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ অনিবাৰ্য ঝনঝননি। সমস্ত শক্তিৰে ছিঙি পেলাওঁ হাতৰ শিকলি, সন্মুখৰ শোভাযাত্ৰাত যোগ দিওঁ, অথবা নিঃশব্দে তুলি লওঁ শ্বহীদৰ দেহা। মোৰ তেজৰ শিখাত বাৰুদ ভৰা স্বপ্নৰ যন্ত্ৰণা।